নমস্কাৰ গাইছ আপোনালোকে চাই আছে আপোনালোকৰ মৰমৰ চেনেল ধন অফিচিয়েল। তো বহুত বহুত ধন্যবাদ গাইছ আপোনালোকক, কাৰণ আপোনালোকে বহুতখিনি মৰম আশীৰ্বাদ কৰিছে আমাৰ এই ধন অফিচিয়েল ইউটিউব চেনেলটোত। আপোনালোকৰ মৰম আশীৰ্বাদত আজি আমাৰ ধন অফিচিয়েল চেনেলটোত 1K ফেমিলি কমপ্লিট হ'ল। আশা কৰোঁ গাইছ আগলৈও যাতে এনেকৈ আমাক মৰম আশীৰ্বাদ কৰে আৰু এতিয়া আমাৰ ধন অফিচিয়েল চেনেলটো আগবাঢ়ি লৈ যায় তাকে। আৰু এইফালে আছোঁ আমি মানে চাহ বাগানত গাইছ চাব পাৰে, মানে চাহ বাগানত দি ফুৰিব আহিছোঁ। পেণ্ডেলটো আমাৰ ইয়াতে চলিছে এইটো। আৰু আমি আছোঁ গাইছ গোলাঘাট ডিষ্ট্ৰিক্টৰ গাঁওখনৰ নাম কি আছিলে? কাজিৰঙা। মানে ইয়াৰ পৰা বেছি দূৰ নহয়, খুব বেছি কিমান কিলোমিটাৰ মান হ'ব, কিবা এটা কিলোমিটাৰ হয় গাইছ। যদি মানে কাজিৰঙাত যোৱা হয় আপোনালোক ভিডিঅ' দিম। আৰু যদি নাযাওঁ গাইছ কেতিয়াবা আহিম দেই, বিপুল আৰু মই আহিবি না? আহিম দিয়ক গাইছ। তো বহুতে মানে কমেণ্ট কৰি আছে যে এক্টৰ হ'ব লাগে হ'লে পঢ়া শুনা কিমান মানে লাগে বা থিয়েটাৰত জইন কেনেকৈ হ'ব পাৰে। তো আপোনালোক চবখিনি কথা ক'ম এই ভিডিঅ'টোত, মানে চবখিনি কথা ক'ব কাৰণে আপোনালোক চেষ্টা কৰিম এই ভিডিঅ'টোত। তো আপোনালোকে ভিডিঅ'টো চাই থাকক। কমেণ্টবিলাক মানে স্ক্ৰীনশ্বট মাৰি ল'লোঁ, এতিয়া আপোনালোকক ৰিপ্লাই দিম। আৰু আপোনালোকে যদি মানে কিবা থিয়েটাৰৰ বিষয়ে জানিব বিচাৰে তেনেহ'লে কমেণ্ট কৰিব, মই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক ৰিপ্লাই গেলা দিবৰ কাৰণে চেষ্টা কৰিম। মই যিমানখিনি জানো আৰু সিমানখিনি ৰিপ্লাই দিবৰ কাৰণে আপোনালোকক চেষ্টা কৰিম। তো এতিয়া আপোনালোকক কমেণ্ট ৰিপ্লাই দিম। এটা দিছিল যে গাইছ থিয়েটাৰত কেনেকৈ জইন হ'ব পাৰি। এতিয়া চাওক গাইছ থিয়েটাৰত কেনেকৈ জইন হ'ব পাৰি আৰু মই যিখিনি জানো আপোনালোকক সেইখিনিয়ে ক'ম। তো মই আপোনালোকক দুটাই ৰাস্তা দিব পাৰিম। এটা হ'ল চাওক থিয়েটাৰখনটো আমাৰ অসমত সকলো হৈ যাই থাকে আৰু ভ্ৰাম্যমান জগতত আমাৰ এখন থিয়েটাৰ নহয় বহুত থিয়েটাৰ আছে গাইছ। তো বহুত থিয়েটাৰ বহুত মানে ডিষ্ট্ৰিক্টত যাই থাকে, গাঁৱত যাই থাকে। যদি আপোনাৰ গাঁৱত যায় তেনেহ'লে আপুনি মানে ধৰি লওক মেনেজমেণ্টৰ লগত বা মালিকৰ লগত বা ছেক্ৰেটাৰীৰ লগত আলোচনা কৰিব পাৰে। বা মই এটা ডেন্সাৰ বা মই ডেন্স কৰিব জানো, মানে থিয়েটাৰত কাম কৰিব বিচাৰোঁ, সেনেকৈ যদি আপুনি কয় তেনেহ'লে আপোনাক ৰাখিব। আৰু যদি নহয় দিয়ে আপুনি এক্টিং লাইনত আহিব বিচাৰে, এক্টিং লাইনতো আহিব পাৰে এনেকৈ আলোচনা কৰি পেলাই। আৰু এটা ৰাস্তা আছে গাইছ, ধৰি লওক ভ্ৰাম্যমান জগতত যোনে মানে জড়িত আছে মানুহ, তো সেই মানুহৰ লগত যদি আপোনাৰ চিনাকি আছে তেনেহ'লে সেই মানুহৰ লগত আলোচনা কৰি পেলাই আহিব পাৰে। তো মই জানাত এই দুটাই ৰাস্তা আছে, আৰু যদি কিবা বেলেগ ৰাস্তা আছে গাইছ মই নাজানো। এতিয়া আহিলোঁ গাইছ আৰু এটা কমেণ্টত ৰিপ্লাই দিবা। আৰু এইটো কমেণ্টত লিখিছে যে থিয়েটাৰত এক্টিং কৰিব কিমান পঢ়া লাগে এক্টৰ হ'বলৈ, ৰিপ্লাই দিবা দাদা প্লিজ। তো গাইছ যিহেতু মানে পঢ়াৰ কথা হৈছে, তো মই পঢ়াৰ কথাটোৱে কওঁ। থিয়েটাৰত মানে এক্টৰ এটা হ'ব লাগে গাইছ এনেকুৱা নহয় যে আপুনি ইমানখিনি পঢ়িব লাগিব, ইমানখিনি পঢ়াৰ পিছতে আপুনি এটা এক্টৰ হ'ব পাৰিব। তো সেইটো কথা নহয় গাইছ। তো এক্টৰ হ'ব লাগে গাইছ গমেই পায় বহুত কষ্ট আছে। এক্টৰ এটা হ'ম বুলি হ'ব নোৱাৰে কোনেও, বহুতখিনি টেলেণ্ট লাগে, তাৰে পিছতে আপুনি এটা এক্টৰ হ'ব পাৰিব। মই ক'ম তই কবি। গাইছ মোৰ লগত এটা আছে এক্টৰ, তো ই ক'ব দেখো কি। নমস্কাৰ। মানে এক্টৰ হ'ব লগা হ'লে প্ৰথমতে মানে টেলেণ্ট থাকিব লাগিব। তাৰপিছত কি বুলি কয় ডেন্স পাৰিব লাগিব, এক্টিং পাৰিব লাগিব। মানে যি হিচাপে আমাৰ থিয়েটাৰ মানে সেই চলি থাকে, লাইভ চলি থাকে। যদি কিবা কাৰণত যদি কিবা এটা যদি মুখেদি কথাও ওলাই যায় মানে সেইটো মানে বনাই পেলাই ক'ব লাগিব। যদি মানে ধৰি লওক ডাইলগো ভুল হয়, কিবা কাৰণত যদি ভুলো হৈ যায় মানে সেইকাৰণে মই টেলেণ্টৰ কথা কৈছোঁ যে টেলেণ্ট থাকিব লাগিব। বাকী পঢ়া পাতিটো মানে স্ক্ৰিপ্ট পঢ়িব পাৰিব লাগিব, মানে স্ক্ৰিপ্ট যেতিয়া মুখস্থ কৰিব লাগে হয় মানে সেইখিনি কৰিব পাৰিব লাগিব। মানে পঢ়াটো ইমানখিনি মানে মেটাৰ নকৰে মোৰ হিচাপত। আৰু আপোনাৰ মানে টেলেণ্ট লাগিব। আৰু মানে পঢ়া এনেকুৱা নহয় যে পঢ়া নালাগে, পঢ়াটো লাগিব। চাওক আজি আপোনাক এটা স্ক্ৰিপ্ট হাতত তুলি দিব, তো সেই স্ক্ৰিপ্টটো মুখস্থ কৰিব লাগিব। তো মুখস্থ কৰিব লগা লাগে পঢ়া পাৰিব লাগিব, তেতিয়া আপুনি মুখস্থ কৰিব পাৰিব। তো জানিব লাগে আৰু পঢ়াটো গাইছ এইটো নিজৰ লগত কথা। পঢ়াটো এনেকুৱা নহয় যে এটা এক্টৰ হ'বৰ কাৰণে পঢ়াখিনি লাগে বা চাকৰি কৰিবৰ কাৰণে পঢ়াখিনি লাগে। পঢ়াখিনি এনেও লাগিব আমাক, পঢ়াখিনি লাগে না। সেই তাকেতো ক'লো বাকীখিনি পাৰিব লাগিব। মই চেষ্টা কৰি আছোঁ মানে এক্টৰ হ'বৰ কাৰণে। চেষ্টা কৰি আছোঁ মানে তই এক্টৰ নহয় যদি কেমেৰাখন মোৰ কি আছে চাই থৈ যা। দেখিছা গাইছ সি কৈছে মই ক'ম, মই ভাবিলোঁ কি সি এক্টৰ বধাই সেইকাৰণে ক'ব ওলছি। যা এনেই মোৰ ভিডিঅ'টো নষ্ট কৰিব। ইমানখিনি জানো আৰু আমি নয়বোৰ আমি যিমানখিনি জানো আপোনালোকক জনাবৰ কাৰণে চেষ্টা কৰিলোঁ। আৰু যদি কিবা থিয়েটাৰৰ বিষয়ে কিবা জানিব লাগে তো আপোনালোকে কমেণ্ট কৰিব, মই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক ৰিপ্লাই দিবৰ চেষ্টা কৰিম। আৰু বহুতে মানে ভিডিঅ'টো মানে কমেণ্ট দি থাকে আৰু মোক ইনষ্টাতো মেছেজ কৰে যে দাদা মোক থিয়েটাৰত সোমালোঁ। এতিয়া ভাই মই কেনেকৈ ল'ম কৈছোঁ থিয়েটাৰত সোমাই। এটা কাম কৰিম দে, তহঁতৰ কাৰণে এখন মই থিয়েটাৰ খুলি পেলাই চবকে যোনে মোক মেছেজ দি থৈ দিছা চবকে সোমাই ল'ম না কি। তই থাকি না মোৰ থিয়েটাৰত মই এক্টৰ হ'ম দে। তই এক্টৰ হবি, ই খালি এক্টৰহে হৈ গেছে। তো সেইটোৱে কথা গাইছ। এতিয়া কথাটো হ'ল কি গাছ চাব, এতিয়া কথাটো হ'ল কি গাছ থিয়েটাৰ যোনে মোক মানে মেছেজ দি থৈ দিছে, তো মোক যদি কোনোবা যোগাযোগ কৰে যে এখন থিয়েটাৰ এনেকুৱা চলি লগা আছে, ডেন্সাৰ লগা আছে বা ডেন্সাৰনি লগা আছে, তেতিয়াহে মই সোমাই দিব পাৰিম। এতিয়া মোক নকাকৈ আপোনালোকক কেনেকৈ সোমাই দিম কওকচোন। তো আপোনালোকে মেছেজ দি থৈ দিছে, তো মোক যদি কেতিয়াবা কোনোবা জনাই নহয় যে চলি লগা হয় তেতিয়া মই সোমাই দিব পাৰিম। আৰু এনে কিন্তু মই নোৱাৰিম, আপোনালোকে নিজে মানে
ধৰি লওক আৰু আছে নহয় ভ্ৰাম্যমানত জড়িত হৈ থকা মানুহক আপোনালোকে যোগাযোগ কৰিব পাৰে আৰু গাঁৱে গাঁৱে যি থিয়েটাৰ গেলা যায় তেতিয়া আপোনালোকে মেনেজমেণ্টৰ মানুহৰ লগত বা মালিকৰ লগত বা ছেক্ৰেটাৰীৰ লগত যোগাযোগ কৰিব পাৰে হয়নে সেনেকৈ সোমাব পাৰি সেই আৰু এতিয়া অলপ চাহ বাগানখন দেখাব ৰ'ব আপোনালোক এতিয়া যাই থাকোঁ গাইছ ৰুমত আৰু ইফালে চাব পাৰে গাইছ আমাৰ পেণ্ডেলটো আছে আৰু ইফালে এখন চাহ বাগান আছে আৰু ইফালে এখন আছে মানে কলেজ চৰকাৰী আদৰ্শ মহাবিদ্যালয় কাজিৰঙা তো গাইছ ধুনীয়া এটা জাগা দিছে আমাৰ থিয়েটাৰখন তো বহুত বেছি ভাল লাগি আছে ইয়াতে এইফালে চাব পাৰে গাইছ জীপ আৰু মানে ইয়াতে মানে চবৰে জীপ ঘৰে ঘৰে আছে আৰু কালি যি গাইছ আমাৰ যোৱাকালি আমাৰ নাটক চাব গৈছিল তো চবে মানে জীপ লৈ পেলাই চাব গৈছিল আমাৰ ফালে যেনেকুৱা গাইছ টমটম থাকে মানে টমটম বেটাৰী ৰিক্সা পিলপিলি তো তিনিটা নাম কৈছোঁ যোনে যিটো মানে বুজি পায় তো আমাৰ ফালে মানে যেনেকৈ থাকে আৰু ইফালেও মানে ঘৰে ঘৰে মানে চবৰে জীপ আছে বেলেগ গাড়ীটো গাছ থাকে কিন্তু টমটমখন আমাৰ গাঁৱত দি মানে থাকিবই এখন ঘৰে ঘৰে মানে এইফালেও মানে জীপখন সকলোৰে থাকে এখন এখন ন আৰু ফাইনেলি গাছ আহি পালোঁ ৰুম আৰু ইয়াতো গাছ মানে কুকুৰ আছে কুকুৰক লাগি ভয় লাগে তো যিয়ে নহওক গাছ এতিয়া ৰুমত যাওঁ অলপমান বাগাত দিওঁ আপোনালোক গধূলি লগ পাই আছোঁ দিয়ক দে হৈ গ'ল ৰাতি এতিয়া যা আছোঁ পেণ্ডেলৰ ফালে আৰু ইয়াতে গাছ ঠাণ্ডাটো বহুত বেছিহে আৰু গাছ ঠাণ্ডা দিবি আৰু কিন্তু এবাগে চাওঁ বিপুলে এই ঠাণ্ডাটো মানে জেকেট পিন্ধে নাই মই আৰু গাছ তিনিটা আন কিয় পিন্ধিছি আমাৰ প্ৰেম পাগল আইও মই জেকেট পিন্ধি বয়া পাওঁ কিয় বেয়া পাওঁ জেকেট পিন্ধি বয়া পাওঁ মানে ভাল নাপাওঁ সৰুৰ পৰা ভাল নাপা মানে জেকেটটো মানে মই সেই অভাৰ ঠাণ্ডা দিলি কেতিয়াবা লাগে তই কিয় ভাত ঠাণ্ডা দিয়া নাই কেতিয়াবা হে পিন্ধো তাৰমানে বেছি ভাগ নিপিন্ধো মই চাতে পিন্ধি দেখাই পা কেমেৰাটো তাৰমানে উলিয়ালে একদম লেভেল দিয়া ৰাস্তাত হৈ যায় কিন্তু ঠাণ্ডাত কঁপি আছে চলি জেকেট পিন্ধা নাই এইটো নকয় যে মই জেকেটটো নাই দে বা ধুই দিছোঁ দে সেইগিলা কথা নকয় নহয় দে গাইছ নহয় দে গাইছ বোলে জেকেট আছে মোৰ তাৰ লগতে কি বেয়া লাগে সি যেনেকুৱা পিন্ধিছে সেনেকুৱাই কিন্তু মই নিপিন্ধো সদায় নিপিন্ধো মানে কাৰণে কি বুলি কয় মই ভাল নাপাওঁ জেকেট টেকেট পিন্ধি যেনেকুৱা চাৰ্ট পিন্ধি ভাল পাওঁ আহি গ'লে গাছ পেণ্ডেলত আৰু মই কৈছোঁ না যে মানুহে নাটক চাব আহিলে জীপ লৈ তো এইফালে চাব পাৰে গাছ চবফালে মানে জীপে জীপ হে গাছ আজি হ'ল নেক্সট দিন আৰু এতিয়া বৰ্তমান বাজি আছে 12:07 আৰু আমি এতিয়া উঠি পেলাই এনে হোটেলত দিছোঁ চাহ খাবৰ কাৰণে আৰু ইয়াৰ দুটাই মানে বোলে ৰিলচ বনাব সেয়াই চাহ বাগানত আৰু এইভাগে চাওঁ কি হিৰো আছে আৰু বিপুলে গাছ আহি থাকাতে মোক কি কৰিম মই আগদিনটো মই এনে হিৰো হ'মে হিৰো হ'লে মই বোলে তাৰ বোলে বস্তুখিনি লওঁতে থাকিব লাগিব তাৰ বোলে মই গাড়ী মানে মোৰ মন বয়া নহয় মন বয়া এক্টৰ হ'ব যা আছে গাছ আৰু বেছি দিন নাই ন এক্টৰ হৈ যা আছে মোক কিন্তু চব বেছি দিন নাই মোৰ পুৰা লগত ৰাখিম কাষত ৰাখিম কেমেৰাটো লৰি আছে চাহ তাহ খাই লওক কি কবি মানে বহাগত মানে আমি মানে কমেডি শ্ব' কৰিম মানে কৌতুক অভিনয় কৰিম যদি আপোনালোকৰ ফাংচনত মানে লগা আছে কণ্টেক্ট কৰিব কম পইচাতে কৰি দিম আমাৰ ইয়াত কিন্তু বাহিৰ কমেডিয়ানত বহুত মই ডাঙৰ মানে চেলিব্ৰিটি মোক সকলোৱে চিনি পায় এক্টিংটো দেখি দিয়াচোন এক্টিংটো একবাৰ দেখি দি য'তে ত'তে দেখাব ট্ৰেইলাৰটো একবাৰ দেখি দি ট্ৰেইলাৰটো দেখি দি মানে এইটো দেখি দি মানুহ চাব নালাগে দে আহা চাহ তাহ খাই চিধা বাগানত আহিলোঁ আৰু এতিয়া আনতে মানে ৰিলচ বনাব আৰু মই কেমেৰা কৰিব লাগিব দিয়ক তে আজিৰ ভিডিঅ'টো এইখিনি আছিল আপোনালোকে ভিডিঅ'বিলাক চাই থাকিব আজিৰ ভিডিঅ'টো এইখিনি আছিল হাই দিয়ক থাকক এটাই জীৱন বিন্দাছ থাকক জয় আই অসম যিসকলে নতুনকৈ চাই আছে চেনেলটো কৰি থৈ দিয়ক ছাবস্ক্ৰাইব আৰু টিকু ভাই এটা চেনেল খুলিছে আমাৰ কি বুলি আছে চেনেলটো মানে সেইটো কি বুলি কয় মই যে ভিডিঅ' বনাওঁ এনেকৈ এই চেনেলৰ নাম প্ৰেংক ভিডিঅ' বনাওঁ প্ৰেংক ভিডিঅ'টো বনাই চেনেলটোৰ নাম কি খাই থকা বুলি মাৰবি আহিব যা হাঁহি থকা চেনেলটোৰ নাম হ'ল হাঁহি থকা আৰু নেনা ভাইও খুলিছা নেকি কিবা হে দৌৰে এটাই আকে নেকি দৌৰে আৰু বিপুলতটো এটা আছে ন সি মানে ঘৰত যায় মানে ভিডিঅ' আৰম্ভ কৰিব এই গাইছ ইউটিউবাৰ হৈ গৈছে মোৰ চেনেলটোৰ নাম আমাৰ সপোন